গছ এটাত যিমান পৰিমাণে ফল হ'ব লাগে তাতকৈ বেছি পৰিমাণে ফল হ'ব ধৰিলে গছৰ ডালবোৰ ভাঙি ছিঙি যায়। ঠিক একেদৰে প্ৰয়োজনতকৈ বেছি পৰিমাণে মানুহেও যদি পাই যায় নিজৰ সম্বন্ধক ভাঙিব আৰম্ভ কৰে। সেইকাৰণে এই পৃথিৱীত নিজৰ লাজ সন্মান বজাই ৰাখি চলিব বিচাৰিলে যিকোনো কথা অকল জানিলেই নহ'ব, তাৰ সময়মতে উপযুক্ত ও সঠিক ব্যৱহাৰ কৰাও জানিব লাগিব। গতিকে শুনিব শিকক, তেন্তে ধৈৰ্য ধৰা শিকি যাব। ধৈৰ্য ধৰা যদি শিকি যায় কষ্ট কৰা শিকি যাব। আজিৰ যুগত সফলতা পাবলৈ হ'লে অকল কামৰ বিষয়ে শুনিব শিকক আৰু নিজৰ কষ্ট ধৈৰ্য ধৰা শিকক। তেতিয়াও নিজে বেয়া নকৰিব আৰু লগতে বেলেগক নিজৰ বেয়া কৰিব নিদিয়ক। এইটো সদায় সত্য যে ঈশ্বৰে কেতিয়াও দণ্ড নিদিয়ে, মাফো নকৰে। এয়া অকল আপোনাৰ কৰ্মৰ ফল, যিটো নেকি সুখ দুখৰ কাৰণ হয়। আমাৰ কৰ্ম সেইটো আইনা হয় যিটো নেকি আচল ৰূপে দেখাই দিয়ে। যেতিয়া আপুনি নিজৰ কৰ্মৰ মালিক হৈ যাব তেতিয়াৰ পৰা আপোনাক কোনেও কন্দুৱাব নোৱাৰিব। মিছা হয়তো হ'ব পাৰে বহুত আকৰ্ষণীয়, কিন্তু স্থিৰতা অকল সত্যতাতহে থাকে। শব্দৰ ওজন কোৱাজনৰ ওপৰতহে নিৰ্ভৰ কৰে। কোনোবা এটা শব্দ মন্ত্ৰ হৈ যাব পাৰে আৰু কোনোবা এটা শব্দ গালিও হৈ যাব পাৰে। সেইকাৰণে সদায় সঁচা কওক, লাগিলে সঁচাটো অলপ তিতাই লাগক। সঁচা কোৱাসকলৰ একো লোকচান নহয়। মনত ৰাখিব, শব্দক চাবিৰ লগত তুলনা কৰিব পাৰি। ইয়াৰ উচিত ব্যৱহাৰ কৰি বহুত মানুহৰ মুখ বন্ধ কৰি দিব পাৰি আৰু বহুত মানুহৰ অন্তৰৰ তলাও খুলি দিব পাৰি। বেয়া সময়ত অনুপ্ৰেৰণা দিয়া মানুহ অচিনাকি হ'লেও অন্তৰত সোমাই, আৰু বেয়া সময়ত ওচৰেদি যোৱা মানুহ যিমানেই আপোন নহওক কিয় ইহঁত অন্তৰৰ পৰা বিলুপ্তি হৈ যায়। সেইকাৰণে কেতিয়াও কাকো সহায় কৰাৰ ক্ষেত্ৰত পিছ পৰি নাথাকিব। যদি ভাল ইচ্ছাৰে কাম কৰিব খোজে তেন্তে সফলতা লাভ কৰিবই। যদি ভাল ইচ্ছাৰে গাহনি একেলগ কৰা হয় তেন্তে ইয়াৰ যোগেদি ঘৰ এটাও সাজাব পাৰি, আৰু যদি বেয়া ইচ্ছাৰে গাহনি একেলগ কৰা হয় তেন্তে ঝাৰুৰ বাহিৰে একো বনাব নোৱাৰি। কৰ্ম কৰা নিয়ত আৰু শুদ্ধ কৰিব পৰা নিয়ত হ'লে মানুহে বহুত কিবা কৰিব পাৰিব। আমাৰ গুণ আৰু কৰ্মৰ যোগেদিহে সঁচা সফলতা প্ৰাপ্ত হয়। জীৱনত উত্থান পতনৰ ধুমুহা এনেই নাহে, কিছুমান ধুমুহা জীৱনৰ সফলতাৰ ৰাস্তা চাফা কৰিবহে আহে। মানুহৰ আচল ৰূপটো তেতিয়াহে ধৰিব পাৰিব যেতিয়া আপুনি তাৰ কামৰ নহয়। সেইকাৰণে যিমানেই কষ্ট কৰিব আছে কৰি গৈ থাকক, যেতিয়ালৈকে নিজৰ লক্ষ্যত উপনীত নহয়।